বেজিৰ জুলুঙাৰে বতিয়া ভৰালো চলাতি হিয়াবলৈ গৰুৰ চালেৰে ঢুলতি চোৱালো বিহুতে বজাবলৈ দুখীয়াৰ কামিহাৰ কোনেনো লিখিব একোটা কোনোৱে নাই হেৰা ককাই কঁকাল ঘূৰাই ঘূৰাই নাচ হেৰা ককাই কঁকাল ঘূৰাই ঘূৰাই নাচ হেৰা ককাই কঁকাল ঘূৰাই ঘূৰাই নাচ বেজিৰ জুলুঙাৰে বতিয়া ভৰালো চলাতি হিয়াবলৈ গৰুৰ চালেৰে ঢুলতি চোৱালো বিহুতে বজাবলৈ যোৱাটো বিহুতে ৰাহিজোৰা চোৱালো নোৱাৰিলো পাতিবলৈ বিয়া ৰাম ৰাম নোৱাৰিলো পাতিবলৈ বিয়া যোৱাটো বিহুতে ৰাহিজোৰা চোৱালো নোৱাৰিলো পাতিবলৈ বিয়া ৰাম ৰাম নোৱাৰিলো পাতিবলৈ বিয়া ৰাম ৰাম নোৱাৰিলো পাতিবলৈ বিয়া বানে মৰা পথাৰত সোণগুটি হেৰালো বানে মৰা পথাৰত সোণগুটি হেৰালো কি কৰো কি নকৰো উপায় নাই উগুল থুগুল মন কি কৰো কি নকৰো উপায় নাই উগুল থুগুল মন বেজিৰ জুলুঙাৰে বতিয়া ভৰালো চলাতি হিয়াবলৈ গৰুৰ চালেৰে ঢুলতি চোৱালো বিহুতে বজাবলৈ বালিঘৰ সাজিছে কাৰ বাবে বনাইছা ৰবা কম ৰবা নয়নদা নয়নদা এটা বস্তু বনাইছো চোৱাচোন এই ৰবা অকমান খেলিবলৈ দিয়া আগতে আহা না এই বালিঘৰটো কেনে হৈছে বা বঢ়িয়া হৈছে মই ইয়াত থাকিব পাৰিমনে সেই টকৰা বালিঘৰত কোনোবা মানুহ থাকে নেকি তুমি ডাঙৰ হলে বহুত ডাঙৰ ঘৰ সাজিবা হ'ব বাৰু মই ডাঙৰ হলে এটা বিৰাট ডাঙৰ ঘৰ সাজিম মোকো তোমাৰ লগত ৰাখিবানে ৰাখিম তো কিয় নাৰাখিম তুমি যে মোৰ মৰমৰ ভনী বলা আমি এতিয়া দৰা কইনা খেলিম আহা তোমালোক আহা আজিৰ বিয়াখনত নয়ন দৰা হ'ব আৰু তৰা কইনা হ'ব নহ'ব এই বিয়াত দৰা মই আৰু কইনা দৰা নহ'ব আজিৰ বিয়াৰ দৰা নয়ন আৰু তৰা কইনা হ'ব এই বিয়া নেখেলো এতিয়া নেখেলো দৰা দুখ নকৰিবিও আমি আকৌ বালিঘৰ সাজিম আমি বহুত বালিঘৰ সাজিম ময়ো বালিঘৰ সাজিম বিলাহী মোৰ লগত থাকিব ইছ তোৰ লগত মই নাথাকো যা তই মোৰ লগত থাকিবিনে আমি সকলোৱে একেলগে থাকিম ৰামপুৰ গাঁৱৰ মৌজাদাৰৰ ছোৱালী তৰা আৰু মৌজাদাৰৰ ঘৰত কাম বন কৰা ৰমলাৰ ল'ৰা নয়ন দুয়ো সৰুৰে পৰা দৰা কইনা খেলি দুয়োকে এদিনো এৰিব নোৱাৰা হ'ল সিহঁতে প্ৰেমৰ সাগৰত উটি ভাহি গ'ল দুয়োকে নেৰাৰ প্ৰতিশ্ৰুতিৰে সিহঁতে বহুত সপোন দেখিলে এদিন দুয়ো ডেকা গাভৰু হ'ল পাহৰি গ'ল সিহঁতৰ সামাজিক মৰ্যাদাৰ কথা পাহৰি গ'ল সিহঁতৰ মাজত ভেদাভেদৰ কথা কিন্তু বাচন্তীৰ বেগ ফেল হ'ল নেকি বেগ ফেল নহয় চেইনডাল পৰিলে
পিছে তই ক'ৰ পৰা আহিলিও? চহৰলৈ গৈছিলোঁ চেণ্ডেল নিবলৈ। মোৰ আকৌ সেই চেণ্ডেলযোৰ নহ'লে দুটা দুটাই পিছলিব নহয়। পিছে তোৰ আকৌ কথাই বেলেগ নহয়। ভাল দে, ব'ল। ব'ল 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 ব'ল। পিছে হেৰিও দিগন্ত, তই এটা কথা লক্ষ্য কৰিছনে? কচোন। আমাৰ এই ৰামপুৰ গাঁওখন বৰ ধুনীয়া অ'। তই ঠিকে কৈছ ভাই, সঁচাকৈ বৰ ধুনীয়া। বুজিছ? ব'ল 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 ব'ল। তৰা বৰ মন মাৰি আছ যে, কাৰ চিন্তাত ইমান মজগুল? কিহৰনো চিন্তা হ'ব? নয়নদাৰ বাবে চিন্তা কৰি আছে। চিন্তা কৰিব নালাগে, সময়ত আহি যাব। আহা, এনেকৈ ধেমালি কৰি নাথাকিবিচোন। হয়তো, কাৰণ তৰা মোৰ হ'বলগীয়া নবৌ। কৰি তহঁতে কিন্তু মোক এনেকৈ জোকাই থাকিলে মই আৰু কেতিয়াও তহঁতৰ লগত ওলাই নাহোঁ। হ'ব দে, খং কৰি দেখুৱাব নালাগে। দাদা বেছি দিন ঘৰলৈ নহা বাবে যে তই মন মাৰি আছ, সেই কথা মই ভালদৰে বুজি পাইছো। পৰি, তৰৰ কথা ক'ব নালাগে। আছা, তোৰ দিগন্ত দা আহি আছে। কি হ'ল এতিয়া শিল পৰা কপৌৰ দৰে নিথৰ হলি যে? ঐ, আমি যাওঁ গৈ ব'ল, ইহঁতে কথা পাতা। আমি থাকিলে অসুবিধাও হ'ব পাৰে। হে, মই অকলে কিয় থাকিম? দেখিলি ৰজত, আটাই কেইজনীকে পাই গ'লো। আচলতে মই তোমালোকৰ ঘৰলৈ আহিছিলোঁ খবৰটো দি যাওঁ বুলি। পিছে তোমাক ইয়াতে পাই ইয়াতে দি যাওঁ বুলি ভাবি। কি খবৰ? অহাকালি নয়ন ঘৰলৈ আহিব। এতিয়া আৰু চিন্তা নাই, ব'ল ব'ল, অহাকালিৰ পৰা তোৰো মুখত হাঁহি দেখিম। আহোঁ দিগন্ত দা। মা, তই এনেদৰে খৰি কাটিব লগা হ'ল কিয়? খৰি নেকাটিলে ভাত খাবি কিহেৰে? চাওঁ, মোক দে, দাদাই দেখিলে দিব মজা পালি। ই দেখোন সোনকালে আহি পোৱাৰ কথা আছিল। আহিব নহয়, তই ভিতৰলৈ যা। হ'ব দে। পৰি, আজি কি হ'ল? পূবৰ বেলি পশ্চিমত উদয় হ'ল দেখোন। কেতিয়াবা কেতিয়াবা এনেকুৱা ঘটনা ঘটে। যেনে ধৰ তই আমাৰ ঘৰলৈ নাহ, কিন্তু আজি আহিছ কাৰণ আজি আমাৰ দাদা আহিব, আৰু সেয়ে তোৰ আগমন। আৰু মই যে এইবোৰ কাম কৰিছো দাদাক দেখুৱাবলৈ, এইবোৰ মোৰ অভিনয়। তই বৰ দুষ্ট দেই। তোৰ সমান নহয় কিন্তু। মোৰ হাততে বহি ল, মই খৰিকেইডাল কাটি লওঁ। ঠিক আছে। পৰি, অ পৰি, পৰি। আৰে তৰা, তুমিও? তৰাই কেতিয়াবা আহি তোৰ বাবে ৰৈ আছে। নয়ন, তই থাক, মোৰ ফাৰ্মত অলপ জৰুৰী কাম আছে। না, চাহ অলপ খাই যা। নালাগে, গধূলি পাৰিলে মই এপাক মাৰিম। এতিয়া আহোঁ। পৰি, বাই বাই। তৰা, বাই বাই। আহিবি দে কিন্তু। আহিম চিয়'ৰ। পৰি, মা ক'ত? মা ভিতৰতে আছে, তই অহাটো চাগে গমেই পোৱা নাই। তহঁতে কথা পাত, মই মাক মাতি দিছো। চাওঁ, বেগটো দে। হয় নেকি? যা। পিছে কি হেৰাই গ'ল নেকি? বুকুৰ ভাষা, মুখৰ মাত? হেৰাই যোৱা নাই, ৰৈ ৰৈ ভাগৰি পৰিল। তাৰ মানে অভিমান? মই দেখোন তোমাক কৈছিলোৱে, বহাগ বিহুৰ আগে আগে আমাৰ পৰীক্ষা শেষ হ'ব, আৰু পৰীক্ষা শেষ হোৱাৰ পিছত মই ঘৰলৈ উভতি আহিম, আৰু তেতিয়া আমি আমাৰ মনৰ কথাবিলাক পাতিম। তুমি আহঁতৰ তলত নাচিবা, আৰু মই ঢোল বজাম। নয়ন, সঁচাকৈ বজাবানে? সঁচাকৈ। স্পেচিয়েল দিনত স্পেচিয়েল বস্তু পিন্ধিব লাগে আৰু। আজি বচাবা আৰু পিছলি যাতে নপৰিব।
মই কিন্তু মনে মনে আহিছো পিতাই গম পালে সকলোবোৰ গণ্ডগোল হৈ যাব তোৰ বাপেৰে মই কি জিনিস চিনি পোৱা নাই তেখেতে ভাবিছে নেকি মই তেখেতক ভয় কৰিছো বুলি পিছে মোৰ কিন্তু বৰ ভয় লাগে পিতাই যিবোৰহে কাম কৰি থাকে অ বিলাহী এইবিলাক চব কৰে ডোন্ট মাইণ্ড বিলাহী মই আছো নহয় অ বিলাহী বিলাহী অ মই তোক এটা আচল কথা কওঁ নে কোৱা আকৌ তই আচলতে নহয় কিবা লাজ লাগে পাই কওঁ নে তোৰ নামটো নহয় তই মানুহজনীৰ লগত মিলি গৈছে বিলাহী বিলাহী পকা তুলীয়া তোক দেখিলে নহয় মোৰ মানে গোটেই গিলি বৰ মন মিছা কথা মোক অকণো মৰম নকৰ যা অ বিলাহী এনেকে কলিজাত ঝাটকা লগা কথা নকবি না মোৰ বুকুখন ফাটি যায় মা কসম কৈছো বিলাহী তোক যদি মই নাপাওঁ নহয় মই বিষ খাই মৰিম ব্ৰহ্মপুত্ৰত জাপ মাৰি মৰিম তেতিয়াহ'লে পিতাইক তই কথাটো নকওঁ কেলে পিতাই সেই হীৰাটোৰ লগত মোৰ বিয়া ঠিক কৰিছে মই কিন্তু তাৰ লগত বিয়াত নবহো দেই কি সেই বকাটোৰ লগত ঠিক আছে সি গজক চিনি পোৱা নাই হয় মই তাক এক ঘোষাত নাক ভাঙি দিম বুলি কৈছো না তই ক'লেতো ৰ'বই লাগিব অ বিলাহী মই তোৰ বাপেৰক কথাটো ক'ম যদি বাপেৰে মোৰ লগত তোক বিয়া নিদিয়ে নহয় তেনেহ'লে মই তোক মই পলুৱাই লৈ যাম বল যাওঁ বল ভয় কৰিছিলো সেইটোৱেই হ'ল নতুন চেণ্ডেলযোৰ কিনি আনিছিলো লাগিল নহয় গোবৰে সোপা চি অ বিলাহী ৰ মই এইযোৰ চাফ কৰি আহোঁ ৰ কৃষ্ণ 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 আমাৰ গজৰ কাৰেণ্টত লাগিলে কি হ'ল ঘৰলৈ নোযোৱা নেকি নে ইয়াতে থাকিম বুলি ভাবিছা ঘৰলৈ যাবলৈচোন মনেই যোৱা নাই ঘৰলৈ নগৈ ইয়াতে থাকিবা নেকি আৰে ইয়াত থাকিম কিয় তোমাৰ লগত থাকিম সেই সময় এতিয়াও অহা নাই সময়ৰ বাবে ৰৈ থাকোঁতে চিলনীয়ে যেনেকৈ মাছ থপিয়াই লৈ যায় মোকো যদি তেনেকৈ কোনোবাই থপিয়াই লৈ যায় তেতিয়াতো আৰু উপায় নাই বিৰহ বেদনাত জ্বলি পৰি মৰিব লাগিব মই তথাপিতো নিজৰ কিবা এটা সংস্থাপন নোহোৱালৈকে মই তোমাক নিজৰ কৰি ল'ব নোৱাৰো কাৰণ মই তোমাক ভাল পাওঁ টকৰা মই ধেমালিহে কৰিছিলোঁ মই চিৰদিন তোমাৰ কাৰণে অপেক্ষা কৰিম নয়ন তোক বিচাৰি মই গোটেই গাঁও চলাত কৰি ফুৰিছোঁ আৰু তহঁত দুটা ইয়াত কথা পাতি আছ নহয় ব'ল তৰা ব'লা তৰা তহঁতে এনেকে ৰাস্তাই পদূলিয়ে কথা পাতি ফুৰাটো মই কিন্তু ভাল দেখা নাই কাৰণ মানুহে দেখিলে কি বুলি ক'ব আৰু বন্ধু এটা কথা তই প্ৰথমে নিজকে থিয় হোৱাটোহে চিন্তা কৰ বুজিছ কিবা এটা কৰ যাতে তোক তৰাহঁতৰ ঘৰৰ মানুহে তুচ্ছ জ্ঞান নকৰে নে কি ক তাকেই সেইটো চিন্তা কৰ
তহঁতে জাননে দেনে বোলে ৰাম খানে বোলে হাম তোৰ কথা বুজি নাপাওঁ ভাই পিছে আমাৰ ভাগ্যতহে এজনীও নিমিলি আমাৰ কপালে বেয়াটো পিছে মোৰ চিন্তা হৈছে সিহঁতৰ মিলনক মই কেনেকৈ বিচ্ছেদ ঘটাব পাৰোঁ সহজ পথেৰে নহ'লেও বেকাকৈ হ'লেও এই কাম মই কৰিব লাগিব কাৰণ তাইক মোক লাগে তৰাক তুমিয়েই পাবা কিন্তু টকা খৰচ কৰিব লাগিব খৰচৰ কথা বাদ দিয়া তোমাক যিমান লাগে টকা মই দিম সেই দায়িত্ব তুমি মোক দি দিয়া ৰাকেশে তৰাক পাব মোৰ কি হ'ব মই বিলাহীক পাম নে গজ মূৰ্খ বিলাহী মোৰ ছোৱালী তোৰ লগত বিয়া দিম বুলি খাটাং কৰিছো তাৰ পাছতো একেই প্ৰশ্ন কৰি থাক আই বিলাহী দেউতা আমি যাবলৈ ওলাম যা সোনকালে আহিবি তৰা আজি কলেজলৈ নাযায় আপোনাক চাহ ভাত তাইয়ে দিব মোৰ কাৰণে ইমান চিন্তা কৰিব নালাগে তোমালোক যোৱা ঠিক আছে দেউতা আমি গৈ থাকোঁ দেউতা আহিছো দেউতা চাহ লোৱা তোমাৰ কাৰণে গৰম পানী কৰি থৈছো চাহ কাপ খাই সোনকালে গাটো ধুই ল'বা হ'ব তই ভিতৰলৈ যাম এজনী দেউতা ঈশ্বৰ ৰমাকান্ত দেখোন হীৰালাল কচোন কি মন কৰিনো আহিলি আপোনাক কথা এটি জনাবলৈ আহিলোঁ দেউতা ঈশ্বৰ মানে কি মানে কৰিছ কৈ নিদিয় কিয় মানে কথাটো ক'ৰ পৰা আৰম্ভ কৰোঁ ডাইৰেক্ট কৈ নিদিয়ে কিয় তৰাই দেউ বেয়া পথত ভৰি দিছে তৰাই বেয়া পথত ভৰি দিছে হয় দেউতা ঈশ্বৰ আপোনাৰ ঘৰলৈ কাম কৰিবলৈ আহে যে ৰমলা তাইৰ ল'ৰা নয়নৰ লগত তৰাই দেউৰ হলি গলি কি চি তাই সেই সপাহে কৰি আছে মোৰ মান সন্মানৰ কথা অকণমান চিন্তা নকৰি তাই সেই পথত ভৰি দিছে সোনকালে কিবা এটা ব্যৱস্থা কৰক নহ'লে পিছত চম্ভালিবলৈ টানেই হ'ব ব্যৱস্থা মই কৰিম ইয়াৰ উচিত ব্যৱস্থাই কৰিম ব্যৱস্থা ভাল হ'ব যেনেই পাওঁ অতি উত্তম হ'ব ৰবা কথাটো কৈ শান্তি পালা আনন্দও পালা নহয় কিন্তু দেউতাই যে এতিয়া কি কাণ্ডখন কৰিব তাক এবাৰ ভাবি চাইছানে এইবোৰ ভাবিবলৈ মোৰ কি গৰজ পৰিছে কথাটো ক'বলৈ তোমাৰ কি গৰজ পৰিছিল তোমাৰ ছোৱালী বিলাহীয়ে যে দিনে নিশাই গজধৰৰ লগত লেটি পেটি কৰি ঘূৰি ফুৰিছে তাক হবলা তুমি দেখা নাই হেৰা কথাবোৰ অলপ ভালদৰে ক'বা নিজৰ ছোৱালীক লৈ এনে মন্তব্য নিজৰজনী মহাসতী বাকীবোৰহে বেয়া চোৱা নিজৰজনীৰ পিছে পিছে পহৰা দি থাকা ধুৰন্ধৰ মানুহ কৰবাৰ কি ক'লা মোক ধুৰন্ধৰ বুলি ক'লা চাই ল'ম এবাৰ চাই ল'ম চালা মোৰ কলিতা বিলাহীক বেয়া বুলি ক'লা চাই ল'ম চাই ল'ম মই চাবা যি চোৱা চাই থাকিবা চাই ল'ম কি যে কিহৰ গণ্ডগোল হা ইহঁত দুটাক দুইখন গাড়ীতে দুটা চৰ সুধাই দিব লাগিছিল পিছে তোৰ ফাৰ্মখন কেনেকুৱা চলিছে কাম ভালেই চলি আছে দিগন্ত দা চাহ লোৱা ল তোৰ ফাৰ্মত এদিন যাব লাগিব যাবি দে মোৰ কথা বাদ দে তই যাতে ডাঙৰ মানুহ হ সেইটোহে মই চিন্তা কৰি আছো ডাঙৰ মানুহ হোৱাটো সকলো মানুহে কামনা কৰে ভাগ্যত থাকিবও লাগিব সেইটোতো হয় তেতিয়াহে ডাঙৰ মানুহ হ'ব পাৰিবি তথাপিতো চেষ্টা কৰি আছো চাওঁ কি হয় কোনোবা আহিছেও
বহক। হ'ব মায়েৰা ঘৰত আছেনে নাই? আছে আছে। পৰি মাক মতা বুলি কচোন। মা, অ' মা, ওলাই আছোন। দেউতা, আপুনি? মই কথা এটা ক'বলৈ ইয়ালৈ আহিছোঁ। তোৰ ল'ৰা নয়নে মোৰ ছোৱালী ধৰাৰ লগত প্ৰেমৰ খেল পাতিছে, আৰু এই কথা মই তহঁতক সতৰ্ক কৰি দিবলৈ আহিছোঁ। ইয়াৰ পিছতো যদি মই পুনৰ হলি গলি শুনিবলৈ পাওঁ, কথা কিন্তু ভাল নহ'ব, বুজিলি নহয়? মই এতিয়া যাওঁ। মা, মা। তই মৰি গ'লে মোৰ একো ক্ষতি নহয়, মোক বিয়া কৰাবলৈ আহে। বিলাহী 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 মোৰ বিলাহী। কি কলি? মই বিলাহী, মই বিলাহী, মই। তোৰ এনেকুৱা কোনে কৰিলে? তই। কি? মই? মানে তই যে মানুহবোৰ মাতি আনিছিলি, সিহঁতে এনেকুৱা কৰিলে। এতিয়া মোৰ কি হ'ব? ঐ বকৰা, তই একো কান্দিছ তো, হা? বিলাহী বিলাহী বিলাহী। মোৰ আগতে এইবোৰ কি কৰিছ? কি কৰিছ? অন্যায় হৈছে, এয়া তোৰ ঘোৰ অন্যায় হৈছে। ইমান অন্যায় ভগৱানে সহ্য নকৰে। দুখীয়া হ'ল বুলিয়েই সিহঁতৰ সৰুকালৰ প্ৰেমক। তোৰ আকৌ কি হ'ল? মোৰ বৰ বেয়া লাগিছে দিগন্ত। বৰ বেয়া লাগিছে মোৰ। শুন, তই নেকান্দিবি। ই ভাল কামৰ কাৰণেহে চহৰত ওলাইছে। এই গাঁৱত সি সদায় থাকিব নেকি কচোন? হ'লেও দেচোন। নাই সেইটো কথা নহয়। ঐ ব'ল, থৈ আহিম, ব'ল। নয়ন, মই জানো মোৰ দেউতাই কৰা অপমানৰ বাবে তোমাৰ মোৰ ওপৰত খং উঠি আছে, কিন্তু তাৰ বাবে মই তোমাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। খাপ হৈ খুটি বেজ হৈ জাৰিব নালাগে। দেউতাৰে আমাক সৰু মানুহ বুলি অপমান কৰে, ধন জন নোহোৱাৰ বাবে আমাক তাচ্ছিল্য কৰিলে। মই তোমাক এই কথাটো আগতেও কৈছিলোঁ নে? মই দৰিদ্ৰ ঘৰৰ ল'ৰা। মোৰ লগত হলি গলি কৰাটো তোমাৰ ঘৰখনে কেতিয়াও সহ্য নকৰে, কিন্তু তুমি নামানিলা। সেই কথা মই এতিয়াও মানিব নোৱাৰো, কাৰণ মই কেৱল তোমাৰ। তুমি মাত্ৰ এটা কথাই মনত ৰাখিবা, তুমি উভতি নহা পৰ্যন্ত মই তোমালৈ অপেক্ষা কৰিম। দিগন্ত দা, এইখন নয়নক দিবা আৰু কবা, ইয়াৰ বাহিৰে তেওঁক আৰু দিবলৈ মোৰ একোৱেই নাই। যদি তেওঁ মোৰ অন্তৰৰ সঁচা ভালপোৱাবোৰ উপলব্ধি কৰে, এইখন সদায় লগত ৰাখিব, নহ'লে পেলাই দিলেই হ'ল। ফুল আৰু ৰুমাল দিব আহিছে। তাই মোক
সঁচাকে বৰ ভাল পায় তাই মোৰ অবিহনে জীয়াই থাকিব নোৱাৰিব কিন্তু মই কি কৰো ৰৈ থাকিব নোৱাৰিম দেখিলা খেলখন মই কেনেদৰে খেলিলোঁ নয়ন চাকৰি বিচাৰি চহৰলৈ গৈছে ইমান সহজকৈ জানো চাকৰি পাব এয়াই সোণালী সুযোগ এতিয়া তুমি কিবা কৰাগৈ আজিয়ে যোৱা সঁচা ৰাকেশ নয়ন উভতি নাহোঁতে কিবা এটা কৰিব লাগিব ৰাকেশ অন্যথা তৰা তোৰ হাতৰ পৰা গুচি যাব নহ'লে তোৰ মনৰ আশা মনতে ৰৈ যাব ৰাকেশ কিবা এটা সোনকালে কৰ কিবা এটাতো কৰিবই লাগিব তাই সহজতে মোৰ হাতলৈ আহিলে ভাল নহ'লে জোৰ জুলুম কৰি হ'লেও আনিব লাগিব ৰাকেশ সেইজনী তৰা আজিয়ে তুমি তোমাৰ মনৰ কথা ব্যক্ত কৰা মই যাওঁ গতিকে মোৰ দক্ষিণা তৰা হেল্ল' তৰা ৰাকেশ তুমি এৰা মই তোমাৰ বাবে মই অপেক্ষা কৰি আছিলোঁ মোৰ বাবে কিয় আগতেও তোমাক মোৰ মনৰ কথা কৈ অপমানিত হৈছোঁ তথাপিও মই তোমাক পাহৰিব পৰা নাই মই তোমাক আজিও ভাল পাওঁ কিন্তু মই তোমাক আগতেও কৈছোঁ তুমি এইবোৰ মিছা আশা কৰি লাভ নাই নহ'লে আগৰ দৰে আকৌ অপমান পাব লাগিব বুজিলা নহয় ৰবা হাতৰ পৰা এৰি দিয়া যদি এৰি নিদিওঁ ভৱিষ্যতে এনে কাম কৰিলে জেলৰ ভাত খাব লাগিব প্ৰতিশোধ লওঁ ভীষণ প্ৰতিশোধ চৌধুৰী মই মোৰ পৰিয়ালৰ বিষয়ে আপোনাক সকলোবোৰ ক'লোঁ মোৰ ল'ৰা যদিও পুলিচত চাকৰি কৰে অইন পুলিচৰ লেখীয়া নহয় সি আচলতে অন্য ধৰণৰহে ল'ৰা ঠিক আছে সকলোবোৰ ভালদৰে চাই চিতি লওকচোন ঠিক আছে বাৰু চাহ খাওক আচ্ছা মাজনী তোমাৰ নামটো কি আছিল তৰালী চৌধুৰী ঘৰত মোক সকলোৱে তৰা বুলিয়েই মাতে বৰ ভাল নাম সুন্দৰ তুমি কি পঢ়ি আছা ডিগ্ৰী পঢ়ি আছো ঠিক আছে তুমি এতিয়া যোৱা বাৰু আপোনালোকে চাহ খাওক হ'ব বাৰু চাহ খাওঁ চৌধুৰী আপোনাৰ ছোৱালী আমাৰ পচন্দ হৈছে হেৰা তুমি কি কোৱা মইনো কি ক'ম এক কথাত ক'বলৈ গ'লে ছোৱালীজনী বৰ ভাল মোৰ বৰ পচন্দ হৈছে মোৰতো এনে লাগিছে যে তেওঁক আজিয়ে নবু কৰি ঘৰলৈ লৈ যাম ৰীমা অকল আমাৰ পচন্দ হ'লেই নহ'ব নহয় ল'ৰাৰো পচন্দৰ কথা আছে আজিকালি ল'ৰাৰ পচন্দহে আচল পচন্দ অৱশ্যে কথাটো হয় মই তাক অতি সোনকালে ইয়ালৈ পঠাই দিম বৰ ভাল কথা হ'ব তেওঁ কোনদিনা আহে মোক আগতীয়াকৈ জনাই দিবচোন হ'ব বাৰু তেতিয়াহ'লে আহি থাকিব আহিবতো লাগিবই নাহিলে জানো হ'ব আমাৰ দুয়োখন ঘৰৰ মাজত যিহেতু এটা সম্পৰ্ক হ'ব আহিবতো লাগিবই ঠিক আছে তেতিয়াহ'লে আমি এতিয়া উঠি ভাল বাৰু আহোঁ নয়ন 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 দাদা বাহিৰলৈ আহাচোন গৈছো দাদা গৈছো দাদা নয়ন মই ভাবিছোঁ তোক মই অটো চলাই শিকাম তই কি ক তাকেইতো অটোখন চলালে কিবা এটা নহয় কিবা এটাতো আহিব নিশ্চয় ঠিক আছে দাদা মই চোলাটো পিন্ধি যা সোনকালে কি হ'ল ড্ৰাইভাৰ
গাড়ীখনৰ কিবা এটা হৈছে ছাৰ ৰ'ব মই চাই দিছোঁ শুনকচোন ছাৰৰ গাড়ীখন ৰাস্তাটো বেয়া হ'ল আপুনি ছাৰক অকণমান পিছত থৈ আহিব পাৰিব নেকি অঁ ৰ'ব মই ছাৰক মাতি ঠিক আছে ছাৰ আপুনি অটোখনত যাওক আহক আহক বহক বেগটো নহলে পিতাই গম পালে সকলো গণ্ডগোল হৈ যাব এইবোৰ কি আনিছ কাপোৰ কানি আৰু মোৰ গহনাবোৰ ওপৰে কৈছো মই ভাবিছিল প্ৰকাৰটো লগত গাড়ীব যে পাব নহয় মজাটো বল সোনকালে বল বিলাহীৰ কাৰণে মই খুৰা দেউ পিছে পিছে আছো এতিয়া কি কৰো মই চাই লম খুৰা দেউ কম গৈ বিলাহী অ খুৰা দেউ অ খুৰা দেউ ওলাই আহক সাংঘাতিক ঘটনা হ'ল চোৱা চেলেকাক গজয় মোৰ মৰমৰ বিলাহীক পলুৱাই লৈ গ'ল মই গৈ নেপালোৱেই বেটা গজয় বিলাহী গাড়ীত তোলাই চহৰলৈ লৈ গ'ল চালা পলাই লৈ গ'ল মোৰ বিলাহীক পলাই লৈ গ'ল ময়ো চাই ল'ম চালা ময়ো চাই ল'ম ছাৰ চাহ খাওক ছাৰ যোৱাকালি টকাৰ বেগটো হেৰাল বুলিছিল কিবা খবৰ পালেনে ছাৰ হেৰুৱা টকা আৰু ক'ত পাবি বেগটো অটোখনতে গ'ল চাগে অটোত ছাৰ আপুনি অটোত যাবলগীয়া হ'ল কিয় গাড়ীখন বাটতে বেয়া হ'ল ইমাৰ্জেঞ্চি মিটিং আছিল বাবে অটোতে গৈছিলোঁ 5 লাখ টকা পানীত পৰিলোঁ ছাৰ তুমি হয় ছাৰ যোৱাকালি আপোনাৰ এই বেগটো মোৰ অটোখনত এৰি থৈ আহিছিলে আৰু মই আপোনাক বিচাৰি সেই সময়ত আপোনাক লগ নাপালোঁ শেষত আপোনাৰ এই বেগটোতে আপোনাৰ এড্ৰেছটো পালোঁ আৰু সেই মৰ্মে মই আপোনাৰ ইয়ালৈ আহিলোঁ ভিতৰত ছাৰ ঠিকে ঠাকে আছেনে নাই আছে ভিতৰত সম্পূৰ্ণ ঠিক ঠাক আছে বেছি চিন্তা কৰিব নালাগে
এয়া লওক। তুমি বেগটো খুলি নাচালা কিয়? আপোনাৰ বেগ মই খুলি চাম কিয়? তোমাৰ ঘৰ ক'ত? তুমি কিমানলৈকে পঢ়িছা? মোৰ ঘৰ ৰামপুৰ গাঁৱত। মই বিকম পাছ কৰিছোঁ। আচ্ছা, বহাচোন বহা। হ'ব ছাৰ। বহা বহা বহা। মই যদি তোমাক চাকৰি এটা দিওঁ কৰিবা? চাকৰি? য়েছ, চাকৰি। অহাকালি তুমি ঠিক এই সময়তে ইয়ালৈ আহিবা। এতিয়া ছাৰ মই উঠো? ঠিক আছে, যোৱা। মোহন ছাৰ। দেখিলি আজিৰ যুগতো এনেকুৱা ল'ৰা আছে। হয় ছাৰ, মই পিছে নিজকে বিশ্বাস কৰিবলৈ টান পাইছোঁ ছাৰ। হেল্ল' মিষ্টাৰ কাকতি, অহাকালি আমাৰ অফিচত এজন এছিষ্টেণ্ট মেনেজিং ডাইৰেক্টৰে জইন কৰিব। আপুনি গোটেই আয়োজনখিনি কৰিব। অ'কে, ঠিক আছে। দাদা, সঁচাকৈ সৌন্দৰ্যৰে ভৰা তোমালোকৰ এই গাঁওখন। আৰে কি হ'ল তোমাৰ? মোক ফুৰাবলৈ আনি তুমি দেখোন একেবাৰে নিচুপ হৈ ৰ'লা। কেতিয়াবা আনন্দ কৰিব খুজিলেও আনন্দ কৰিব নোৱাৰি। মই আচলতে আপোনাক ইয়ালৈ ফুৰাবলৈ অনা নাই। মোৰ মনৰ মাজত সৃষ্টি হোৱা ধুমুহাজাকৰ কথাহে ক'বলৈ আনিছোঁ। কাৰণ সকলো কথা ঘৰত খুলি ক'ব নোৱাৰি। তুমি এইবোৰ কি কৈছা? মই জানো আপোনাৰ পৰিয়ালে মোক পচন্দ কৰিছে, কিন্তু আপুনি মোক কি ভাবে লৈছে নাজানো। মই কিন্তু আপোনাক সেইটো হিচাপে ল'ব পৰা নাই। তাৰমানে তুমি ক'ব বিচাৰিছা মোক তোমাৰ পচন্দ হোৱা নাই? নাই নাই, মই আচলতে সেইটো ক'ব খোজা নাই। মই আন এজনক ভাল পাওঁ, আমাৰ ভালপোৱা লৰালিৰে। কিন্তু দেউতাই মোক তেওঁৰ লগত বিয়া দিব নোখোজে। তেওঁৰ অবিহনে মই থাকিব নোৱাৰো। সেয়েহে ঘৰত খুলি ক'ব নোৱাৰা কথাবোৰ খোলাকে ক'বলৈ মই আপোনাক ইয়ালৈ লৈ আহিছিলোঁ। আপুনি মোক ক্ষমা কৰি দিব। নাই নাই, তুমি ক্ষমা খুজিবা কিয়? তুমিতো কোনো দোষ কৰা নাই। তুমি অন্তৰৰ কথা খুলি কৈ বৰং মোৰ অন্তৰ জয় কৰিছা। তুমি কোনো চিন্তা নকৰিবা, তোমালোকৰ মিলনত মই সহায় কৰিম। বলা। বোপা, তোমাৰ ফাৰ্মৰ কাম ভালদৰে চলিছেনে? ভালদৰে চলি আছে খুৰীদেউ। মা, আজি ভাতকেইটা তয়ে বনাবি। কিয়, তই ক'ৰবাত যাবি নেকি? যোৱাকালিৰে পৰা তৰাৰ হেনো ভীষণ জ্বৰ। খবৰ এটা কৰি আহোঁ। নালাগে দে যাব। তাইৰ বাপেকে বেয়া পাব। তেখেতে বেয়া পালেও মই যাবই লাগিব মা, কাৰণ তাই মোৰ অন্তৰংগ বান্ধৱী। এই সময়ত তাইৰ খবৰ এটা নল'লে তাই মোক কি বুলি ভাবিব? পৰিয়ে ঠিক কথাই কৈছে খুৰীদেউ। ময়ো তৰাক খবৰ এটা কৰি আহোঁ। পিছে বোপা, নয়নৰ কি খবৰ? আজিলৈকে তাৰ কোনো খবৰেই নাই। সি চিঠি এখনো পঠোৱা নাই এতিয়ালৈকে। আজি 3 মাহ হ'ল। সি আমাৰ খা খবৰ এটাও ল'ব নাপায়নে বাৰু? তাকে ভাবিছোঁ খুৰীদেউ, মই অহাকালি চহৰলৈ গৈ খবৰ এটা কৰিম নেকি। আচ্ছা, আমি এতিয়া তৰাৰ ঘৰৰ পৰা আহোঁ। ব'লা পৰি। ব'লা। মা, দাদাই ছোৱালীজনী এবাৰো চোৱা নাই নেকি? মোৰ হ'লে বৰ পচন্দ হৈছিল। জানো, মোক দেখোন সি একো খুলি কোৱাই নাই। বোপাৰ ছোৱালীজনী পচন্দ নহ'লেই নেকি? ইমান ধুনীয়া ছোৱালীজনী পচন্দ নহ'ব পাৰেনে জয়ৰাম? পিছে সি এতিয়া ক'ত গ'ল? দাদাই কলিকতালৈ যোৱাৰ সময়ত
তাৰ মতামতৰ বিষয়ে মোক জানিবলৈ কৈছে। দাদা ৰাতিপুৱাতে ওলাই গৈছে। জয়ৰাম, তোক কিবা কৈ গৈছে নেকি? নাই, মোক একোৱে কোৱা নাই। মই কিন্তু তাৰ মতিগতি একো ধৰিব পৰা নাই। সি ঘৰলৈ আহকচোন, মই কথাটো ভালদৰে আলোচনা কৰিম। মা, চোৱা দাদা আহিছে। ঘৰৰ আটাইবিলাকে বহি কি আলোচনা কৰি আছা? তোৰে কথা আলোচনা কৰি আছো। মোৰ কথা? ছোৱালী চাই আহিলি তইতো কিবা এটা জনাব লাগে। কচোন তোৰ কি হ'ল? কোৱা না দাদা, ছোৱালীজনী তোমাৰ পচন্দ হ'লনে নাই? ধুলে দগৰে অতি সোনকালে বোৱাৰীক ঘৰলৈ আনিব লাগে। মা, খুৰাদেউ, ৰীমা, তোমালোকে কি চাই ছোৱালীজনী পচন্দ কৰিছা মই বুজি নাপাওঁ। মোৰ কিন্তু ছোৱালীজনী একোতে পচন্দ নহ'ল। ইমান ধুনীয়া ছোৱালীজনী তোৰ পচন্দ নহ'লনে? আমি তেখেতসকলক কথা দি আহিছো। চোৱা মা, মই এতিয়া বিয়া নাপাতো, গতিকে ছোৱালী চোৱাৰ প্ৰয়োজন নাই। চালক দেউতা। বোৱাৰী তাইৰ জ্বৰ অকণমান কমিছেনে? নাই দেউতা, ইমান ঔষধ খোৱাৰ পিছতো জ্বৰ কমা নাই। তাকেইতো, তাইক ঔষধে কাম দিয়া নাই কিয়? এনেদৰে আৰু চাই থাকিব নোৱাৰি, তাইক চহৰলৈ লৈ যোৱাই ভাল। তাকেইতো, চহৰৰ কোনোবা এজন ভাল ডাক্তৰক দেখুৱাই আনিব। বুঢ়া আহি নাপালে দেখোন। আৰে ৰচোন ৰ, ধৈৰ্য ধৰ, আহিব। এইয়া খুৰা আহি পালেই। আহা, তোৰ কাৰণে সকলো সময় মোৰ নষ্ট হৈ গ'ল। খবৰ কি? তৰাক নাৰ্ছিং হোমত থৈছে। তৰাৰ দেহৰ বেমাৰ নহয়, মনৰহে বেমাৰ। ৰাকেশ, খবৰ কৰিবলৈ যাবি? খবৰটো কৰিব লাগিছিল, নয়নো নাই নহয়। তই যদি তাইৰ এবাৰ খবৰ নলওঁ তেতিয়াহ'লে তাইটোতো খুব বেয়া পাব। তহঁতে ঠিকেই কৈছ, তৰাৰ খবৰ ল'বলৈ মই যাবই লাগিব। তাইৰ লগত মোৰ হিচাপ নিকাচ আছে। এই সুযোগতে তাইৰ ওপৰত মই এটা প্ৰতিশোধ ল'ম। য়েছ, প্ৰতিশোধ। দাদা, নব, তোৰ একো হোৱা নাই দে, তই এতিয়া টোপনি যা। মই দোকানৰ পৰা ঔষধখিনি লৈ আহোঁ।
হেল্ল' মই ৰাকেশে কৈছোঁ ছাৰ। ৰাকেশ? কোন ৰাকেশ? মই ৰামপুৰৰ পৰা কৈছোঁ ছাৰ। এক মিনিট। হেল্ল' হয়, মই ডাক্তৰ চিন্ময় বৰাই কৈছোঁ। অঁ, মোৰ ঘৰলৈ এইমাত্ৰ অহা ফোনটো আপুনি ৰেকৰ্ড কৰিব। অ'কে, আই এম চৰি। কওকচোন। ডাক্তৰ শুনক, আপোনাৰ নাৰ্ছিং হোমত তৰা নামৰ পেচেণ্ট এজনী আছে। তাই ট্ৰিটমেণ্ট আপুনিয়ে কৰি আছে। আপুনি অহাকালি তাইক ব্লাড টেষ্ট কৰিব নোৱাৰে। আপুনি কেৱল মোক এটা সহায় কৰি দিব লাগে। কওকচোন, কি সহায় কৰি দিব লাগে? আপুনি তাইৰ শৰীৰত এইচ বীজাণুযুক্ত ইনজেকশ্যন পুছ কৰিব আৰু তাইৰ এইচ হোৱা বুলি আপুনি ৰিপৰ্টটো দিব। আপুনি বলি আহিছে? শুনক, আপোনাক টকা লাগে টকা, যিমান টকা লাগে মই 40,000, 60,000, 80,000, 1 লাখ। 80,000? 1 লাখ? নিশ্চয় এইজনে সেই ড্ৰাগছ বেপাৰীজন। অ'কে অ'কে, আপুনি আপোনাৰ কাম পাই যাব, কিন্তু কামটো হোৱাৰ আগতে আপুনি মোৰ ফিজটো দিব লাগিব। টকাৰ কাৰণে আপুনি চিন্তা নকৰিব, অহাকালি নাৰ্ছিং হোমত আপোনাৰ টকা পাই যাব। ছাৰ। অ' আপুনি? হয় ছাৰ। কওকচোন। আপুনি জইন কৰাৰ বাবে আমাৰ ষ্টাফে এটা পাৰ্টি বিচাৰিছে। আপুনি বা কি কয় ছাৰ? মই জইন কৰাৰ কাৰণে ষ্টাফে হয় ছাৰ পাৰ্টি বিচাৰিছে, তাত মোৰ ক'ব লগা একো নাই। হ'ব ছাৰ। আপুনি এটা কাম কৰিব, আমাৰ যিমানখিনি এমপ্লয়ী আছে হয় আটাইখিনিকে আমাৰ গেষ্ট হাউচলৈকে আগতীয়াকৈ নিমন্ত্ৰণ কৰিব। হ'ব ছাৰ। আৰু এটা আপুনি কাম কৰিব, অহাকালি আমাৰ হ'ব লগা যিটো টেণ্ডাৰ আছে, সেই টেণ্ডাৰটোৰ কাৰণে মিষ্টাৰ দাসৰ লগত ডাইৰেক্ট ফোনত কথা পাতিব। হ'ব ছাৰ। ঠিক আছে? হ'ব। মই এতিয়া যাওঁ নেকি ছাৰ? অ'কে, এইটো লওক ছাৰ। ঠিক আছে ছাৰ। তোমাক পাই যোৱাৰ ৰাস্তা মই পাই গ'লো তৰা। মাত্ৰ কেইদিনমান অপেক্ষা কৰা। ছাৰ, আমি আটাইয়ে তৰাক লৈ বৰ চিন্তিত হৈ পৰিছোঁ। আচলতে তৰাৰ বেমাৰটো কি? চাওক মিষ্টাৰ চৌধুৰী, যোৱাকালি গোটেই নিশা মই তৰাৰ বেমাৰটোৰ বিষয়ে চিন্তা কৰিলোঁ। তেওঁৰ সকলো ৰিপৰ্ট ডায়েগনচিছ কৰি পালোঁ যে কি পালে ডক্টৰ? তৰাৰ তেজত HIV পজিটিভ পোৱা গৈছে। কি? আপুনি কি কৈছে জানেনে ডক্টৰ? I am sorry. I am sorry, Mr. Chaudhary. Really, I am helpless. Oh my God. Mr. Chaudhary. Sir. এয়া লোক
চাহ খোৱা। মইনো কি দুখ কৰিলো? কিয় সকলোৱে মোক এনেকৈ অকলশৰীয়া কৰিছে? আন কোনেও নুবুজিলেও তুমিতো মোক বুজি পোৱা। তুমি মোৰ পৰা কিয় আঁতৰি আছা? তোমাৰ জানো মোলৈ মনত নপৰে? মোৰ কিন্তু তোমালে সদায় মনত পৰে। আজি মোৰ বৰকৈ মনত পৰিছে লৰালি কালৰ সেই উমলি ফুৰা দিনবোৰলৈ। এৰা মাতিছিলোঁ। আজি তুমি অফিচলৈ যাব নালাগে। আজি দিনৰ 12 বজাত মাজনী আহি বিমানবন্দৰ পাবহি। তুমি তাইক আনিবলৈ যাব লাগিব। তুমি পাৰিবা নহয়? ঠিক আছে, পাৰিম। ঠিক আছে। মোহন, কি হ'ল ছাৰ? মাজনীক আনিবলৈ নয়নৰ লগত তয়ো যাবি। নহ'লে নয়নে মাজনীক চিনি নাপাব নহয়। হ'ব ছাৰ। নয়ন, ছাৰ, এইটো লোৱা। যোৱাকালি নতুনকৈ অনা গাড়ীখনৰ চাবি। এইখন গাড়ী আজিৰ পৰা তুমিয়ে চলাবা। ডোন্ট মাইণ্ড, তোমাক এখন হাই ফ্ৰেণ্ডছ। হাই। হ'বনে? ঠিক আছে। অ'কে অ'কে। অ'কে অ'কে, বাই বাই। হেল্ল' মাজনী। ইয়েছ পাপা। তুমি তললৈ নামি আহাচোন অলপ। ঠিক আছে। মোহন, ছাৰ, তই বজাৰখিনি সোনকালে কৰি লৈ আছো। হ'ব ছাৰ। তেতিয়াহ'লে মই গৈয়ে থাকোঁ নেকি ছাৰ? ঠিক আছে, যা। আহোঁ ছাৰ। নয়ন, ছাৰ। যোৱাকালি যে তুমি টেণ্ডাৰখন দিছিলা, হয় ছাৰ। ৰিজাল্টটো কেতিয়া দিব? 2 এদিনতে দিম বুলি কৈছে। গুড ইভিনিং পাপা। গুড ইভিনিং, গুড ইভিনিং। ভালে ভালে আহি পালাহি? তেতিয়াহ'লে ছাৰ, মোৰ এটা কাম আছে, মই যাওঁৱে নেকি? ঠিক আছে, তুমি যোৱা বাৰু। অ'কে ছাৰ, আহিছোঁ। পাপা, ড্ৰাইভাৰটো নতুনকৈ ৰাখিছা? ভেৰি স্মাৰ্ট। ড্ৰাইভাৰ? তুমি কাৰ কথা কৈছা? নয়ন, তেওঁ ড্ৰাইভাৰ নহয় নহয়।
তেওঁ আমাৰ কোম্পানীৰ এছিষ্টেণ্ট মেনেজিং ডাইৰেক্টৰ। য়েছ। অ' মাই গড, মই তোক ড্ৰাইভাৰ বুলি ভাবি একেবাৰে ড্ৰাইভাৰ নিচিনাকৈ ব্যৱহাৰ কৰি আছিলোঁ। পাপা, মই এতিয়া কেনেকৈ মোক দেখুৱাম? যি কৰিলা কৰিলা, আজিৰ পৰা নকৰিবা। অ'কে? য়েছ। আইজনে, তুমি কিন্তু বিদেশত থাকি বৰ ধুনীয়া হৈছা দেই, নে কি কোৱা নহয়? মই আগতে দেখা নাই মোহন দা, কিন্তু আপোনাৰ আইজনী সঁচাকৈ ধুনীয়া। ড্ৰাইভাৰে সদায় গাড়ী ভালকৈ চলাব লাগে। তাৰ মানে মই ভালদৰে গাড়ী চলোৱা নাই মোহন দাই। আচ্ছা, তাকেই কওঁ, চাওক এতিয়া কেনেকৈ ধুনীয়া মানুহৰ লগত মই ধুনীয়া গাড়ী চলাওঁ। ক'ব খুজিছ ভাৰ্গৱ? মই আৰু ইয়াত নাথাকোঁ দেউতা। ভাৰ্গৱ, ইয়াত নাথাকোঁ মানে? মই চহৰতে থকাৰ ব্যৱস্থা কৰিম, চন্দ্ৰাকো লগত লৈ যাম। তোৰ মনলৈ তেনেই ভাৱ আহিল কিয়? উপায় নাই দেউতা, এনে এজনী বেমাৰীৰ লগত থাকি আমি আমাৰ জীৱন ধ্বংস কৰিব নোৱাৰোঁ। তই ভাল কথাই চিন্তা কৰিছ ভাৰ্গৱ। তহঁত যা গৈ যা, তহঁত সকলোৱে এৰি গ'লেও মইতো তাইক এৰিব নোৱাৰোঁ, কাৰণ মই তাইক জন্ম দিছোঁ। তাইৰ জীৱন থকালৈকে মই তাইৰ লগত থাকিবই লাগিব। দেউতা নাই, তহঁতক মই অকণো বেয়া পোৱা নাই। তহঁত যা গৈ যা। নয়ন, ছাৰ, অকলে অকলে বহি আছা যে? নাই, এনেই পেপাৰখন কিবা পঢ়ি আছোঁ। ছাৰ, আপুনি ক'ৰবালৈ যায় নেকি? অঁ, মোৰ জৰুৰী মিটিং এখন আছে। ছাৰ, আপোনাক মোৰ এটা কথা ক'ব লগা আছিল। কি কথা কোৱা? ছাৰ, মই মানে আজি 6 মাহ ধৰি ঘৰলৈ যোৱা নাই, আৰু ঘৰলৈ কোনো খা খবৰো দিয়া নাই। সেয়েহে মই এসপ্তাহমানৰ কাৰণে। এসপ্তাহ কিয়? তুমি যদি এমাহৰ কাৰণেও যোৱা মই কোনো আপত্তি নকৰোঁ। মোহন, মোহন ছাৰ।
মোক মাতিছে ছাৰ নয়ন আজি ঘৰলৈ যাব গতিকে তই সকলো যা যোগাৰ কৰি দিবি হ'ব ছাৰ হ'ব নাই নালাগে ছাৰ কিয় নালাগে তুমি জানো আমাৰ নিজৰ ল'ৰা নিচিনা নহয় বাৰু ঠিক আছে তুমি এতিয়া যাবা মই এতিয়া যাওঁ ঠিক আছে ছাৰ নয়নৰ যোগাৰ কিন্তু মই কৰিমেই পিছে নয়ন আইজনীৰ যোগাৰ কিন্তু তুমি ভালকৈ কৰিব লাগিব আইজনীৰ যোগাৰ তোমাক বিচাৰিছিল নাপাই মোৰ ওচৰত চিঠি এখন দি গৈছে চিঠি এয়া লোৱা ভালকৈ যোগাৰ কৰিবা কিন্তু জাহ্নৱী নয়না তুমি মোক ইয়ালৈ মাতিছিলা আপোনাক মোৰ কেইটামান কথা ক'বলগীয়া আছে বেয়া নাপায় যদি অলপ বহিবনে নিশ্চয় সিদিনা এয়াৰপৰ্টৰ পৰা আহি থাকোঁতে মই আপোনাক যি ব্যৱহাৰ কৰিলোঁ একচুৱেলি তাৰ কাৰণে মই যথেষ্ট অন্তৰ্দহনত ভুগিছোঁ আৰু আপোনাক ক্ষমা বিচাৰিব খুজিছোঁ কিন্তু আপুনি মোক লগেই দিয়া নাই সিদিনাৰ কথা মই সিদিনাই পাহৰি গ'লো কিন্তু মই পাহৰিব পৰা নাই আপুনি মোক ক্ষমা নকৰা পৰ্যন্ত মোৰ মনলৈ শান্তিয়ে নাহিব মই দেখোন আপোনাক ক'লোৱে মই এইবিলাক কথা ভাবি থকা নাই তেন্তে আপুনি মোক ক্ষমা কৰিছে এতিয়া আপোনাৰ ওচৰত মোৰ আন এটা অনুৰোধ আছে এই যে অলপ আগতে আপুনি মোক আপুনি আপুনি বুলি সম্বোধন কৰিলে মোৰ কিন্তু একেবাৰে ভাল লগা নাই গতিকে এই সম্বোধন কৰি আপুনি মোক লাজ নিদিব প্লিজ 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 নয়নদা ঠিক আছে মই এতিয়া যাওঁ মোৰ অলপ কাম আছে অ'কে বাই মোৰ ওচৰৰ পৰা গৈ তুমি ক'ত থাকিবা নয়নদা কাৰণ তুমিতো এতিয়া মোৰ হৃদয়ৰ মাজত মোৰ মনৰ মাজত
যাদু তোমাৰ পৰশতে আঁতৰি যাব নোৱাৰো কিনো যাদু আছে তোমাৰ চকুতে নেদেখা হ'ব নোৱাৰো কিনো যাদু আছে তোমাৰ চকুতে নেদেখা হ'ব নোৱাৰো যাদু তোমাৰ পৰশতে আঁতৰি যাব নোৱাৰো মা তই ধৈৰ্য ধৰচোন দাদা নিশ্চয় উভতি আহিব খুৰীদেউ পৰি তোমালোকে ইমান ভাঙি পৰিব নালাগে নহয় সি আহিব তাৰ ওপৰত মোৰ দৃঢ় বিশ্বাস আছে সি ঘূৰি আহিবই কিন্তু সি আমালৈ অকণো ভাবিব নালাগেনে সেইখন কাৰ গাড়ী বাৰু মা পৰি দিগন্ত আৰে তোমালোকে মুখেৰে মাতা নাই যে আমাৰ কি হ'ব পাৰে তই অকমান ভাবি চাইছনে আজি ছমাহ ধৰি কিমান অশান্তিত আছো তই এবাৰ ভাবি চাইছনে মই তোমালোকৰ কথাবিলাক বুজি পাইছো মা কিন্তু মই যিদিনা এই ঘৰখনৰ পৰা ওলাই গৈছিলো সিদিনাই মই প্ৰতিজ্ঞা কৰিছিলো কিবা এটা নকৰাকৈ মই এইখন ঘৰলৈ কেতিয়াও উভতি নাহো সেইবিলাক বাদ দিয়া মা মোৰ বৰ ভোক লাগিছে মা মোক এতিয়া কিবা খাব দিয়া মা তোৰ লগত নোৱাৰি আৰু দেই চাওঁ মই কিবা এটা ভিতৰত যোগাৰ কৰোগৈ এই বেগটোত তোমালোকৰ কাৰণে কাপোৰ আনিছো এইটো লৈ যা নামাতিবি তই মোক নামাতিবি ঠিক আছে ভাই নামাতো কিন্তু খবৰ এটা নিদিয় জানো কি খবৰ তৰাৰ খবৰ তাইক তই লগ পাওঁনে
তাই কেনে আছে? তৰাৰ খবৰ তই শুনিবি নয়ন? নিশ্চয় শুনিম। ক দিগন্ত। সেই আগৰ লচপচিত তৰাজনী হৈ থকা নাই, তাই বেমাৰ হৈছে। তই তাইৰ বেমাৰ কথা শুনিলে তোৰ ভৰিৰ তলৰ পৃথিৱীখন যেন ক'ৰবাত নাইকিয়া হৈ যাব। দিগন্ত, তই এইবোৰ কি কৈছ? সঁচা কৈছোঁ নয়ন। তাই বৰ্তমান দেউতা। মাজনী, তই কিয় ওলাই আহিলি? দেউতা, তোমাক কথা এটা সুধিব লগা আছে। মোৰনো এনেকুৱা কি অসুখ হৈছে যাৰ কাৰণে দাদা নবৌয়ে ঘৰ এৰি গুচি গ'ল? মাজনী, তই এইবোৰ কৈছ কি? দাদাই যাওঁতে মোক কৈ থৈ গৈছে, সিহঁত হেনো মোৰ বাবেই গুচি গ'ল। কোৱা না দেউতা, মোৰ কি হৈছে? তই এইবিলাক অমূলক চিন্তা কৰিছ মাজনী। দাদাৰে এৰি গ'লেও মইতো তোক এৰা নাই। যা মাজনী, ভিতৰলৈ যা। তোৰ এতিয়া ঔষধ খোৱাৰ সময় হৈছে নহয়। ভোলা, ভোলা। কি হ'ল দেউতা? তই মাজনীক ভিতৰলৈ লৈ যা। মাজনী, আহা আইতা। ভোলাকাইটি, সেই ৰিপৰ্টটোত কি লিখা আছে যে মোক সকলোৱে ঘিণ কৰে? কিয় দাদা আৰু নবৌয়ে মোক এনেকৈ কটু কথা শুনাই ঘৰৰ পৰা গুচি গ'ল? তৰাবা, তই এইবোৰ কৈছ কি? দাদাহঁতে নিজৰ সুবিধাৰ কাৰণেহে চহৰলৈ গৈছে। তই ইমান হতাশ হ'ব লাগেনে? আৰু এনেকুৱা অমূলক চিন্তা তই নকৰিবি। তৰা, অইন কোনোবা এৰিলেও মই তোমাক নেৰো তৰা। নয়নদা,
বহক। তুমি চাহ খোৱা। নয়ন বাপা তুমি বহা, মই তোমাৰ কাৰণে চাহ লৈ আহোঁ। ঠিক আছে। তৰা নয়ন, এৰা তৰা, মই তুমি ইমান দিনে একো খবৰ দিয়া নাছিলা যে, ক'ত আছিলা? সংগ্ৰাম কৰিছিলোঁ। তোমাক পোৱাৰ কাৰণে সংগ্ৰাম কৰিছিলোঁ। নয়ন, এতিয়া আৰু আমাৰ মাজত কোনো বাধা নাই। খুৰাদেউ আমাৰ বিয়াৰ বাবে সন্মতি দিছে। গতিকে আমি অতি সোনকালে আমাৰ বিয়াখন মন্দিৰতে পাতিম। পিছে তোমাৰ সন্মতি আছেনে? কিন্তু মোৰ যে কিবা এটা অসুখ হৈ আছে। মোৰ কি হৈছে তুমি কিবা জানা নেকি? সেইবোৰ বাদ দিয়া তৰা। মানুহৰ শৰীৰত বেমাৰ হয়ে। আমি যে সেই লৰালি কালত কিছুমান সপোন দেখিছিলোঁ, আমি বালিঘৰ সাজিছিলোঁ, আৰু আমি যে বিয়া হোৱাৰ সপোন দেখিছিলোঁ, এইবোৰ তোমাৰ মনত পৰেনে? লৰালিৰ সেই কথাবোৰ সদায় মোৰ মনলৈ আহে। কিন্তু হঠাৎ যদি মোৰ কিবা এটা হৈ যায়, মই যদি হেৰাই যাওঁ? মই তোমাক হেৰাই যাবলৈ নিদিওঁ তৰা। আমি সেই লৰালি কালত দেখা সপোনবিলাক আজিয়েই মই বাস্তৱত ৰূপায়িত কৰিম। কিন্তু কেনেকৈ? মই আজিয়েই তোমাক সেন্দুৰ পিন্ধাম। মাজনী, তোমাৰ সিদ্ধান্তৰ কথা শুনি মোৰ সঁচাই ভাল লাগিছে। তুমি যে এনে সিদ্ধান্ত ল'বা মই ভবাই নাছিলো। সঁচা পাপা? তাৰমানে মই ভুল সিদ্ধান্ত লোৱা নাই। মই ভাবিছিলো তুমি মোৰ সিদ্ধান্তক ছাপোৰ্টেই নকৰিবা, কিন্তু তুমি মোৰ পচন্দ কিমান সহজেই মানি ল'লা। কিয়? এইকাৰণেই মানি ললো যে তোমাৰ পচন্দই মোৰো পচন্দ। নয়নৰ দৰে এটা সৎ, আদৰ্শৱান, চৰিত্ৰৱান ল'ৰা খুব কমেই আছে। সঁচা পাপা, নয়নৰ মাজত মই এটা সুন্দৰ ভৱিষ্যত দেখা পাইছো। বাৰু বাদ দিয়া এইবিলাক। নয়নো যোৱাকালি ঘৰলৈ গৈছে। আমিও অহাকালি গাঁৱৰ ঘৰলৈ গৈ তেওঁৰ মাকৰ লগত তোমাৰ বিয়াৰ কথা পাতি আহিম। পাপা? মোহন। গৈছো ছাৰ। ছাৰ মোক মাতিছে। হেৰি, মাজনী আৰু মই অকণমান ওলাই যাওঁ। ব'লা মাজনী। ব'লা। অহাৰ পিছৰে পৰা বুঢ়াৰ গাত তত নাইকিয়া হৈছে। এসপ্তাহ আজি 20,000 টকাৰ কথা কৈছিলোঁ। 20,000টো পিছৰে কথা, 20 টকাও নিদিলে। চালা বুঢ়াৰ মতিভ্ৰম হৈছে। দাদা আপুনি এইবিলাক কি কৈছে? বুঢ়াক কবি যদি সোনকালে নিদিয়ে তেতিয়াহ'লে লংকা কাণ্ড কৰি পেলাম, এই প্ৰপাৰ্টি জ্বলাই দিম। যা 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 কৈছো নহয়। বিকি, কথা এটা কওঁ, বেয়া পাবা নেকি? কওক, আপুনিতো মোৰ শুভাকাংক্ষী। তুমি অনুমতি দিলা যেতিয়া কথাটো কওঁ। তোমালোকৰ এই অগাধ সম্পত্তিৰ ভাগ তোমাৰোতো আছে, গতিকে এই গোটেই সম্পত্তিৰ আধা অংশ তোমাৰ হাতলৈ অনাত আৰু ইয়াক তুমি বিজনেছত লোৱা। কিন্তু এই কামটো ইমান সহজতে হৈ যাব জানো? তুমি অকণো চিন্তা নকৰিবা, তোমাক যিখিনি সহায় কৰিব লাগে মই সকলোখিনি কৰিম। Just 1 minute. Hello? Oh yes?
অঁ হয় আপুনি কালি অঁ পাই যাব ঠিক আছে পাই যাব অহাকালি পাই যাব থেংক ইউ বাই বুজি পাইছেতো আচ্ছা তোমালোকে শুনিছানে নয়ন আৰু তৰাৰ মন্দিৰত বিয়া হ'ব যিকোনো প্ৰকাৰে এই বিয়া বন্ধ কৰিব লাগে কিন্তু কেনেকৈ সম্ভৱ হ'ব এই কাম এই বিষয়ে গাঁওবুঢ়া খুৰাৰ লগত আলোচনা কৰাটো ভাল হ'ব নেকি তাকেই কৰিব লাগে গাঁওবুঢ়া খুৰাৰ সহযোগত গাঁৱৰ মানুহখিনি একত্ৰিত কৰিব লাগে তেতিয়া নিশ্চয় এই বিয়া বন্ধ হ'ব খুৰাদেউ আপুনি যিকোনো প্ৰকাৰে আজি গাঁওবুঢ়াক লগ কৰক ঠিক কথা কৈছ তেতিয়াহ'লে আমি সকলোৱে মন্দিৰত একত্ৰিত হ'ব লাগিব অঁ 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 মা তই দুখ নকৰিবি দাদাই এইটো মহৎ কাম কৰিবলৈ ওলাইছে এজনী ছোৱালীৰ মনোকামনা পূৰ্ণ কৰিবলৈ ওলাইছে এৰা শুই দিওঁ তুমি নয়নক আশীৰ্বাদ দিয়াটো উচিত ব'লা মা দাদাই চাগে মন্দিৰত আমাৰ বাবে ৰৈ আছে মই সিহঁতক কি বুলি আশীৰ্বাদ দিম তহঁত চিৰজীৱন সুখী হওক নে পুত্ৰ কন্যাই তহঁতৰ সংসাৰ ভৰি পৰক মা তই মনটো দুৰ্বল নকৰিবিচোন বল বলক শুই দিওঁ কোনোবা আহিছে এইটো নয়ন হাজৰিকাৰ ঘৰ হয়নে হয় কিন্তু আপোনালোক মই ইন্দ্ৰনীল চলিহা নয়নে মোৰ কোম্পানীতে কাম কৰে আৰু এওঁ মোৰ ছোৱালী জাহ্নৱী নমস্কাৰ নমস্কাৰ দেউতাৰ মই গাঁও চাবলৈ আহিছোঁ দিগন্ত তুমি চকী দুখন আনি দিয়াচোন আচ্ছা আচ্ছা থেংক ইউ খুৰীদেউ মই আহিছোঁ তোমালোকে আহিবা হা মাজনী তুমি অলপ ভিতৰলৈ যোৱাচোন মই এখেতৰ লগত অলপ কথা পাতোঁ অ'কে আপা আহক ভিতৰলৈকে আহক পিছে মই আপোনাৰ লগত কথা এটা আলোচনা কৰিবলৈ আহিছিলোঁ কওকচোন কি কথা জাহ্নৱী মোৰ একমাত্ৰ ছোৱালী তাইৰ ইচ্ছাৰ বিৰুদ্ধে মই আজিলৈকে মাত দিয়া নাই তাই নয়নৰ লগত বিয়া হ'ব খোজে এই ক্ষেত্ৰত মই আপোনাৰ মতামত জানিব বিচাৰোঁ আপোনালোকক কি মতামত দিম মই নয়নে তাৰ ছোৱালীক নিজেই পচন্দ কৰিছে আজি তাৰ মন্দিৰত বিয়া তই নাকান্দিবিচোন মাজনী কথাবিলাক কি হৈছে ভালদৰে ভাবি চিন্তি চাই লওঁ ৰবা তোমালোক মন্দিৰৰ ভিতৰত নোসোমাবা এই বিয়া হ'ব ৰাইজ এই বিয়া হ'ব তৰা অতীতক পাহৰি যোৱা তোমাৰ ওপৰত হোৱা অন্যায়ৰ বিনিময়ত এইখন অঞ্চলৰ বহুত যুৱক যুৱতীয়ে প্ৰাণ ঘূৰাই পালে আৰু তুমি তোমাৰ সঁচা প্ৰেম ঘূৰাই পালা তুমি হয়তো মোক নাজানা মই কিন্তু তোমাক জানো আৰু জানিয়ে আহিছো নয়ন সঁচাই ভাল ল'ৰা তোমালোক সুখী হ'বা লাভ নাই নয়ন আৰু তৰাৰ বিয়াখন ধুমধামকৈ পাতিব লাগে
তেতিয়াহ'লে ৰাইজ বলক বিয়াৰ আয়োজন কৰিব লাগে। অৱশেষত ৰাইজে বাধা দিয়া নয়ন আৰু তৰাৰ বিয়াত উপস্থিত হ'ল ডক্টৰ চিন্ময় বৰুৱা আৰু লগত ইন্সপেক্টৰ মৃন্ময় চলিহা। প্ৰকৃততে তৰাৰ কোনো ধৰণৰ মাৰাত্মক এইডছ ৰোগত আক্ৰান্ত হোৱা নাছিল। একে গাঁৱৰে স্মাগলাৰ ৰাকেশ দত্তই তৰাক প্ৰেম নিবেদন কৰি তৰাৰ পৰা অপমানিত হৈ তৰাৰ ওপৰত প্ৰতিশোধ ল'বলৈ অৰ্থৰ লোভ দেখুৱাই ডাক্তৰ চিন্ময় বৰুৱাৰ দ্বাৰা ফল্ছ ৰিপৰ্ট দিছিল। অৱশেষত ডাক্তৰ বৰুৱাই এই সকলো কথা ৰাইজক জনায়। স্মাগলাৰ ৰাকেশ দত্তক ইন্সপেক্টৰ মৃন্ময় চলিহাই লগতে বিজনেছ পাৰ্টনাৰ বিক্ৰম চলিহাকো গ্ৰেপ্তাৰ কৰে। বৰ্তমান তেওঁলোক ৰঙাঘৰৰ আলহী।